আৰু বৰ্তমান আছোঁ তিনিচুকীয়া গেলাপুখুৰী ৰোডত হোটেল মিলিজুলি আৰু এটা ভাত খাব লৈছোঁ। নিৰামিষ ভাত হ'ল 60, মাছ লৈছোঁ। মাছ পিচ 30 টকা লয়, এইটো বাতিত 30 টকা। ব্ৰইলাৰ অৰ্ডাৰ দিলোঁ, এতিয়া আহি গ'ল 30 টকাত ব্ৰইলাৰ 3 পিচ দিয়ে মজাকৈ। হোটেল মিলিজুলিত আছোঁ। এইটো হ'ল গেলাপুখুৰী ৰোড, এফালে গেলাপুখুৰী বাইপাছ, এফালে যায় তিনিচুকীয়া টাউন। ইয়াতে ভাতটো খাবলৈ আহিলোঁ আজি। ইয়াত একটা কম দামত ভাত পোৱা যায় মজাকৈ, খাম এতিয়া। হোটেল মিলিজুলি আৰু এটা ভাত খাব লৈছোঁ। নিৰামিষ ভাত হ'ল 60, এফালে আলু ভাজি, আলু আৰু পটল ন, কোমোৰা আৰু বুটমাহ, এফালে দাইল দিছে, এফালে এইটো কি চাটনি, মিক্স চাটনি হয় আৰু পিঁয়াজ দিছে, এফালে জলকীয়া আছে। এফালে মাছ লৈছোঁ, মাছ পিচ 30 টকা লয়, এইটো বাতিত 30 টকা। আৰু এটা মজাকৈ খাম এতিয়া। এতিয়া 60 টকীয়া আজি ভাত খাম আৰু মাছ 30 টকীয়া ন। কি আছে ইয়াৰ নামটো কৈ দে, তোক কি নাম কৈ দে। কওক ধৰক মজা। ইয়াত মছলা কম থাকে, মছলাটো সিমান নিদিয়ে, নিমখ হালধি বেছি ইউজ কৰে, ৰেড চিলিও নিদিয়ে, সেইকাৰণে খাবলৈ ভাল। খানা ভিডিঅ' বনাম আৰু ইভাগে গাড়ী ছেকেণ্ড হেণ্ড গাড়ীতে বনাম। আৰু মজাকৈ খাইছোঁ। সেইফালে আমাৰ দাদা আছে কাৰিকৰ। কি হ'ল এইফালে আহক, নাহে দাদাই। আৰু খানাটো দেখুৱাই দিছোঁ। এইফালে এইটো কোমোৰা আৰু বুটমাহ, এইফালে এইখিনি মাছৰ জোল, এইফালে দাইল, পূৰা খাই আছোঁ মজাকৈ। এতিয়া ব্ৰইলাৰ অৰ্ডাৰ দিলোঁ, এতিয়া আহি গ'ল 30 টকাত ব্ৰইলাৰ 3 পিচ দিয়ে মজাকৈ।